নমস্কাৰ সকলোকে। আজি 24 চনৰ লাষ্ট ডে বুলি চেলিব্ৰেট কৰোঁ বুলি ভাবিলোঁ বাহঁতৰ লগত। সেইবাবে খানা খোৱা যোগাৰ কৰিব ধৰিলোঁ। ৰাতিপুৱাই মই খাই ল'লোঁ ৰুটি এখন, তাৰপিছত মায়ে লিষ্ট বনাই দিলে বজাৰৰ কি কি আনিব লাগে। ৰবাব টেঙা এটাও খালোঁ, তাৰপিছত প্ৰিন্সো আহিলে, তাৰপিছত ভাইটিয়ে মই সিয়ে ওপৰতে অলপ বোলো কাপোৰ চাপোৰ পাৰি পেলানি লাইটিং কৰিবলৈও মই ববহঁতৰ ঘৰৰ পৰা লাইটছ লৈ আহিলোঁ। টুনি লাইট, যিহেতু আমাৰ ঘৰবোৰ বেয়া হৈ গ'ল সেইকাৰণে। তাৰপিছত লৈ আহি পেলাই আমি ফিটিং কৰিলোঁ। দেউতাই আমাক অলপ সহায় কৰিলে, তাৰপিছত যা যোগাৰ কৰি ওপৰতে বস্তুবোৰ থলোঁ। তাৰপিছত ভাইটিয়ে মই একো খোৱা নাছিলোঁ দিনটো, সেইকাৰণে মেগীও খাই ল'লোঁ ধুনীয়াকৈ। তো দেখিছেনে ফাইনেল লুক। এনেই আৰু সৰু সুৰাকৈ অলপ এক্সাইটমেণ্টটো বেলেগ থাকে ন 31st বুলি, সেইকাৰণে। তাৰপিছত মই জুই একুৰা জ্বলাই ল'লোঁ। বাহঁতো আহিলে অফিচৰ পৰা। মই মাংস বইল কৰি মেলি ধুই মেলি দেখিছেনে পেহী পৰা লৈ অহা সাজৰ বটলো থৈ দিছোঁ ধুনীয়াকৈ। তাৰপিছত বাহঁতো আহিলে। প্ৰথমতে গাহৰিটো আমি পুৰি ল'লোঁ, পুৰি পেলাই খাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত মাংস ৰেডি হৈ গ'ল দেখিছে। 12টা বাজিলে, চবেই ফটকা ফুটাব ল'লে। অ'কে টাটা বাই বাই। আজিলৈ হেপী নিউ ইয়েৰ টু এভৰিৱান।